নমস্কাৰ সকলোকে আসাম জব এক্সাম ইউটিউব চেনেললৈ স্বাগতম জনাইছো অহা 13 তাৰিখে জিএনএমৰ এন্ট্ৰেন্স আছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন তোমালোকলৈ আগবঢ়াইছো প্ৰথম প্ৰশ্নটো হৈছে ক্যালসিয়াম ফসফেটৰে নিৰ্মিত দেহৰ কঠিনতম অংশটোৰ নাম উল্লেখ কৰা যিটো পানীত দ্ৰৱীভূত নহয় কিন্তু pHৰ মান 5.5তকৈ নিম্নগামী হলে ক্ষয়ভৱন ঘটে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন বি দাঁতৰ এনামেল এটা দাঁতৰ এনামেলৰ ওপৰত তোমালোকক অন্য ধৰণৰ প্ৰশ্ন সুধিব পাৰে যে দাঁতৰ এনামেল কিহেৰে নিৰ্মিত তাৰ উত্তৰ হৈছে ক্যালসিয়াম ফসফেটৰে গঠিত আকৌ কেতিয়াবা সুধিব পাৰে দাঁতৰ এনামেল কিমান pHৰ তললৈ গলে ক্ষয়ভৱন হয় তেতিয়া তাৰ উত্তৰ হৈছে 5.5 আজিৰ দ্বিতীয় প্ৰশ্নটো হৈছে প্ৰতিটো বিকয় দেশ নামৰ বৃহৎ সংখ্যক ৰেচন অংগীয় এককেৰে গঠিত এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন সি নেফ্ৰন তোমালোকক এই প্ৰশ্নটো বেলেগ ধৰণেও সুধিব পাৰে এনেকৈ সুধিব যে বৃক্ক গঠনৰ প্ৰাথমিক একক কি তাৰ উত্তৰ হৈছে নেফ্ৰন এতিয়া আমি যে পালো এই ব্ৰমেন কেপচুল এটো কি হয় নেফ্ৰনৰ শেষ প্ৰান্তত এখন কাপৰ আকাৰৰ মুনা থাকে যাক ব্ৰমেন কেপচুল বুলি কোৱা হয় এটো মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকক পৰীক্ষাত সুধিব পাৰে পৰৱৰ্তী প্ৰশ্নটো হৈছে তেজৰ পৰা বৰ্জ্য উপাদান আতৰাই তেজ পৰিষ্কাৰ কৰা প্ৰণালীটোৰ নাম কি এই বৰ্জ্য শব্দটো নিদি পৰীক্ষাত আৱৰ্জনা বুলি দিব বা অতিৰিক্ত বুলি দিব বা অপ্ৰয়োজনীয় বুলি দিব একেটাই মিনিং এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন এ ডায়ালাইসিস এটি ডায়ালাইসিস কি হয় বৃক্ক যদি কোনো এজন ব্যক্তিৰ বিকল হয় তেজ তেতিয়া বৃক্ক যন্ত্ৰ নাইবা ডায়ালাইসিস যন্ত্ৰৰ মাধ্যমেৰে পৰিষ্কাৰ কৰা হয় যিটো প্ৰসেছক আমি ডায়ালাইসিস বুলি কওঁ পৰৱৰ্তী প্ৰশ্নটো হৈছে যকৃতত থকা অব্যৱহৃত প্ৰটিনৰ নিষ্কাশনৰ ফলত বৰ্জ্য হিচাপে কি উৎপন্ন হয় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন বি ইউৰিয়া অলপ ডিটেইলছত লিখি থোৱা আছে মানৱ দেহে সৃষ্টি কৰা প্ৰধান বৰ্জ্যসমূহ মানে আৱৰ্জনাসমূহ হ'ল কাৰ্বন ডাই অক্সাইড আৰু ইউৰিয়া যকৃতৰ অব্যৱহৃত প্ৰটিনৰ নিষ্কাশনৰ ফলত বৰ্জ্য হিচাপে উৎপন্ন হয় ইয়াৰ পৰা সুধিব পাৰে যে ইউৰিয়া ক'ত উৎপন্ন হয় যকৃতৰ অব্যৱহৃত প্ৰটিনৰ নিষ্কাশনৰ ফলত পৰৱৰ্তী প্ৰশ্নটো হৈছে এটিপিৰ সম্পূৰ্ণ ৰূপটো কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি এডেনোসাইন ট্ৰাইফসফেট এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে তোমালোকে গুটেই কিটা অপচন ভালদৰে এবাৰ পঢ়ি চাবা এই অপচন কিটা দেখিবলৈ প্ৰায় একেই সেই কাৰণে এনেকুৱা ধৰণৰ তোমালোকক কনফিউজ কৰিবলৈ দিব পাৰে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে তলত উল্লেখ কৰা কোনটো বায়বীয় আৰু অবায়বীয় জীৱৰ উভয়ৰে বাবে প্ৰাৰম্ভিক পদক্ষেপ কোনটো হয় অপচন এ গ্লুকোজৰ বিভংগন পৰৱৰ্তী প্ৰশ্ন হৈছে মধ্যচ্ছেদাৰ কাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন এ হাওঁফাওৰ সংকোচন আৰু প্ৰসাৰণ নিয়ন্ত্ৰণ কৰা আৰু তাৰ জৰিয়তে আমি কি কৰিব পাৰো শ্বাস প্ৰশ্বাস ল'ব পাৰো পিছৰ প্ৰশ্নটো হৈছে এজন ব্যক্তিয়ে 1 মিনিটত লোৱা শ্বাস প্ৰশ্বাসৰ সংখ্যাক কি বুলি কোৱা হয় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন বি শ্বাস প্ৰশ্বাসৰ হাৰ বুলি কোৱা হয় এই প্ৰশ্নটোত সুধিছে তলত উল্লেখ কৰা কোনটো মানুহৰ সংবহন তন্ত্ৰৰ অংগ নহয় এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে হয় সুধিছে নে নহয় সুধিছে হেতু ভালকৈ চাই এনেকে আন্ডাৰলাইন কৰি লবা নহলে তোমালোকে ধৰিব পৰাকে যিকোনো এটা দাগ দি লবা নহলে হয় সুধিছে নে নহয় সুধিছে তাতে কনফিউজ হৈ মানে পৰীক্ষাৰ সময়ত যেহেতু লৰালৰি হয় সেই কাৰণে তেনেকুৱা ধৰণৰ তোমালোকৰ কনফিউজন হ'ব পাৰে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি প্লাজমা বাকি কিটা সোৱা হৃদপিণ্ড শিৰা আৰু ৰক্তজালিকা এই তিনিটা বস্তুৱে মানুহৰ সংবহন তন্ত্ৰৰ বিশেষকে তেজৰ যিটো পৰিবহন তাৰ লগত জড়িত কিন্তু প্লাজমাটো অলপ পৃথক এনেকুৱা ধৰণৰ কথাবিলাকক লৈ প্লাজমা কেনেকে পৃথক হ'ল তেজৰ পৰিবহন তন্ত্ৰ মানুহৰ সংবহন তন্ত্ৰ
ইয়াৰ বিষয়েও মই বিশদভাৱে ভিডিঅ' বনাম, তোমালোকে ভিডিঅ'বিলাক চাই থাকিবা। এই প্ৰশ্নটোত সুধিছে সংবাহী ব্যৱস্থাৰ সেই অংগটোৰ নাম কি যিটোৱে হৃদপিণ্ডৰ পৰা তেজ দেহৰ আন অংশলৈ বহন কৰে? এই অপশ্যনকেইটাত আছে শিৰা, ধমনী, ৰক্তজালিকা আৰু হৃদপিণ্ড। হৃদপিণ্ডটো নহয়, কেতিয়াও হ'ব নোৱাৰে, কাৰণ হৃদপিণ্ডৰ পৰা তেজ কোনে বহন কৰে বুলি সুধিছে। ৰক্তজালিকাটো বহুত পিছলৈ যাব। শিৰাটোৰ বেলেগেই কাম, থাকি গ'ল ধমনী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ধমনী। এতিয়া শিৰা কেনেকৈ বেলেগ বা ৰক্তজালিকা কেনেকৈনো এনচাৰ নহ'লে, এইবিলাকৰ বিষয়ে আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম। এই প্ৰশ্নটো সুধিছে অক্সিজেন ৰহিত তেজে কি বহন কৰে? প্ৰশ্নবিলাক ভালদৰে পঢ়িবা। অক্সিজেন ৰহিত বুলি সুধিছে। ৰহিত মানে বিহীন, মানে অক্সিজেন বিহীন তেজে। প্ৰশ্নত যিবিলাক শব্দ, এই শব্দবিলাকে বহুত খেলা কৰে। এই শব্দবিলাকে তোমালোকক বহুত কনফিউজ কৰিব, সেইকাৰণে ভালদৰে পঢ়িবা। অক্সিজেন ৰহিত মানে অক্সিজেন বিহীন, আৰু অক্সিজেন ৰহিত তেজক ডি অক্সিজেনেটেড তেজ বুলিও কোৱা হয়। পৰীক্ষাত শব্দটো বেলেগ বেলেগ ধৰণে দিব পাৰে। এতিয়া চোৱা, অক্সিজেন বিহীন তেজে কি বহন কৰে বুলি ক'লে, ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, কাৰ্বন ডাই অক্সাইড, কাৰণ অক্সিজেন বিহীন তেজেটো অক্সিজেন বহন নকৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে যি চাপত দেহৰ চাৰিওকাষত হৃদপিণ্ডৰ মাধ্যমেৰে তেজ সঞ্চালিত হয় তাক কোৱা হয় কি বুলি কয়? তাক কোৱা হয় অপশ্যন ডি, ৰক্তচাপ। এতিয়া চোৱা, তোমালোকে নতুন নতুন দুটা শব্দ পাইছা, চিষ্টলিক ৰক্তচাপ আৰু ডায়েষ্টলিক ৰক্তচাপ। এই দুটাৰ বিষয়ে আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম। তোমালোকেনো কিমান পঢ়িছা তাৰ টেষ্ট হিচাপে কৰিবলৈ যাওঁতে তোমালোকক মই কথা এটা কৈছোঁ, 80 mm Hg আৰু 120 mm Hg। ঠিক আছে, এতিয়া চিষ্টলিকত কোনটো হ'ব, ডায়েষ্টলিকত কোনটো হ'ব, তোমালোকে কমেণ্টৰ যোগেদি জনাবাচোন। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ৰক্তচাপ, বাকীকেইটা ইয়াৰ শুদ্ধ উত্তৰ নহয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে জীৱদেহৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱা প্ৰক্ৰিয়াটোৰ নাম কি? এই প্ৰক্ৰিয়াটোৰ নাম হৈছে অপশ্যন বি, ৰেচন। আমি ৰেচন প্ৰক্ৰিয়া বুলি যে পঢ়িছিলোঁ, সেই ৰেচন তন্ত্ৰ। পৰৱৰ্তী প্ৰশ্ন, মানুহৰ ৰেচন প্ৰক্ৰিয়াৰ প্ৰধান অংগ বা অংগসমূহ কি কি? এতিয়া চোৱা, অপশ্যন এত আছে বৃক্ক, অপশ্যন বিত আছে মূত্ৰনলী, অপশ্যন চিত আছে মূত্ৰাশয় আৰু মূত্ৰ নিষ্কাশন নলী। এতিয়া প্ৰধান অংগসমূহ কি কি বুলি সুধিছে, তেতিয়াহ'লে এই তিনিওটা বস্তুৱে দেখোন আমাৰ ৰেচন তন্ত্ৰৰ অংগ, সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব আটাইবোৰ। এতিয়া তোমালোকে যেতিয়া প্ৰশ্নবিলাকত এনেকুৱা অপশ্যন দেখিবা যে ওপৰৰ আটাইবোৰ বা অল অফ দ্য এবভ, তেতিয়া এনেকুৱা চান্স থাকে যে সেইটোৱেই উত্তৰ হ'ব পাৰে। 75% কিন্তু চান্স সেইটোৱেই থাকে। ঠিক আছে, সেইকাৰণে এই আটাইবোৰ বুলি যিটো প্ৰশ্নৰ অপশ্যনত দিব, সেইটোত অকণমান ভাবিবা। মানে 75% সেই আটাইবোৰ মানে অপশ্যন ডিত থকাটোৱে শুদ্ধ হোৱাৰ চান্স থাকে। পৰৱৰ্তী প্ৰশ্নটো হৈছে তলৰ কোনটোক কোষৰ কোষীয় মুদ্ৰা বুলি জনা যায়? এই প্ৰশ্নটো অহাৰ খুব সম্ভাৱনা আছে। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে ATP। ATPৰ সম্পূৰ্ণ নামটো কি বুলি পাইছিলোঁ? এডিনোচাইন ট্ৰাইফচফেট। পৰৱৰ্তী প্ৰশ্নটো হৈছে স্পাইগনোমেনোমিটাৰ হ'ল এবিধ সঁজুলি যিটো এগৰাকী ব্যক্তিৰ ডেছ পৰিমাপ কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। এইটোতো একদম অত্যন্ত প্ৰয়োজনীয় বস্তু। এই প্ৰয়োজনীয় বস্তুটো মেডিকেলত, তোমালোকে যেতিয়া মেডিকেল লাইনত পঢ়িব বিচাৰিছা, এইটো তোমালোকৰ প্ৰত্যেক খোজতে এইটো প্ৰয়োজন হ'ব। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰক্তচাপ। এই সঁজুলিবিধে কি জোখে? ৰক্তচাপ জোখে। পৰৱৰ্তী প্ৰশ্নটো হৈছে অবাতশ্বসন সংঘটিত হয়। এতিয়া অবাতশ্বসন ক'ত সংঘটিত হয়? অপশ্যন ডি, চাইটোপ্লাজমত সংঘটিত হয়। মাইট্ৰকণ্ড্ৰিয়াতটো কেতিয়াও হ'ব নোৱাৰে, কাৰণ মাইট্ৰকণ্ড্ৰিয়াত কি সংঘটিত হয়? সবাতশ্বসন সংঘটিত হয়। এই প্ৰশ্নটোও সুধিব পাৰে যে মাইট্ৰকণ্ড্ৰিয়াত কোনটো সংঘটিত হয়? সবাতশ্বসন। আৰু অবাতশ্বসন ক'ত হ'ব? চাইটোপ্লাজমত হ'ব। পৰৱৰ্তী প্ৰশ্নটো হৈছে আমাৰ লালটিত থকা উৎসেচকটোক কি বুলি কোৱা হয়? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে এমাইলেজ, বা তোমালোকৰ অপশ্যনত লালটি এমাইলেজ বুলিও থাকিব পাৰে। একেটা বস্তুৱেই। লালটিত থকা উৎসেচক কোনটো? লালটি এমাইলেজ বা এমাইলেজ। পৰৱৰ্তী প্ৰশ্নটো হৈছে অগ্নাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰা
প্ৰটিন বিশ্লেষী উৎসেচকটো কি? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ট্ৰিপচিন। এতিয়া প্ৰশ্নটো তোমালোকক বেলেগ ধৰণে সুধিব পাৰে যে ট্ৰিপচিন কি বিশ্লেষী? কি বিশ্লেষী? প্ৰটিন বিশ্লেষী। কোনে নিঃসৰণ কৰে? অগ্নাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰে। ইয়াৰ পৰা বিভিন্ন ধৰণে প্ৰশ্ন তোমালোকক সুধিব পাৰে। যিহেতু আমাৰ যিটো পাচনতন্ত্ৰ, সেই পাচনতন্ত্ৰত থকা উৎসেচকবিলাক খুবেই আমাৰ কাৰণে প্ৰয়োজনীয়, সেইকাৰণে মই তোমালোকক ডিটেইলছত অকণমান কৈ দিব বিচাৰিছোঁ। প্ৰথমতে লিখা হৈছে পাকস্থলীৰ বেৰত থকা পাকস্থলী গ্ৰন্থিৰ দ্বাৰা নিঃসৰণ কৰা পাচক ৰসত বহুবোৰ উৎসেচক থাকে আৰু এই উৎসেচকবোৰৰ নাম আমি ইহঁতৰ কামৰ সৈতে আলোচনা কৰিছোঁ। প্ৰথমটো চোৱা, হাইড্ৰক্লৰিক এচিড। হাইড্ৰক্লৰিক এচিড কি হয়? এটা আম্লিক মাধ্যমৰ সৃষ্টি কৰে যিটো পেপচিন নামৰ উৎসেচকবিধৰ সক্ৰিয়কৰণৰ বাবে আৱশ্যকীয়। তোমালোকে বাৰু কেতিয়াবা ভাবি চাইছানে আমাৰ পাকস্থলীত হাইড্ৰক্লৰিক এচিড কিয় প্ৰয়োজনীয়? কিয় প্ৰয়োজনীয়? কাৰণ হাইড্ৰক্লৰিক এচিডে আমাৰ যিখিনি পাকস্থলীলৈ যোৱা খাদ্য, সেই খাদ্যখিনিক আম্লিক কৰি তোলে। আম্লিক কিহৰ কাৰণে কৰি তুলিবলগীয়া হয়? কাৰণ আমাৰ পাকস্থলীত পেপচিন নামৰ এবিধ উৎসেচক থাকে। সেই উৎসেচকবিধে আকৌ আম্লিক খাদ্যৰ ওপৰতহে ক্ৰিয়া কৰিব পাৰে। সেই উৎসেচকবিধক সক্ৰিয় কৰিবৰ কাৰণে আমাৰ খাদ্যখিনিক হাইড্ৰক্লৰিক এচিডৰ লগত মিক্স কৰি আম্লিক মাধ্যমৰ কৰি ল'বলগীয়া হয়। ইয়াৰ পৰা প্ৰশ্ন সুধিব পাৰে। ঠিক আছে, এই লাইনটো আকৌ এবাৰ পঢ়ি চাবা নিজে। বিট চোৱাচোন কি লিখিছোঁ? পেপচিন। এতিয়া পেপচিনৰ কাম কি? পেপচিনে প্ৰটিনসমূহৰ পাচনত সহায় কৰা এবিধ উৎসেচক। মানে পেপচিনে ক'ত সহায় কৰে? প্ৰটিনৰ পাচনত সহায় কৰে। পেপচিন থাকে ক'ত? পাকস্থলীত। মানে পেপচিনে পাকস্থলীতে কাম কৰে। আৰু যিটো চি আছে, চিত দিয়া আছে শ্লেষ্মা। এতিয়া শ্লেষ্মা কিয় প্ৰয়োজনীয়? খাদ্যৰ অনুপস্থিতিটো এই যিখিনি আমাৰ পাকস্থলীত থকা হাইড্ৰক্লৰিক এচিড, সেই এচিডখিনি আমাৰ পাকস্থলীৰ বেৰখনক ধ্বংস কৰি পেলাব, যিহেতু সেইখিনি এচিড। আৰু সেই যিখন আমাৰ অন্ত আৱৰণ আছে পাকস্থলীৰ, সেইখনক হাইড্ৰক্লৰিক এচিডৰ পৰা সুৰক্ষা দিবৰ কাৰণে তাত কি থাকিবলগীয়া হয়? শ্লেষ্মা থাকিবলগীয়া হয়। এই তিনিটা যে পইণ্ট তোমালোকক লিখি দিয়া হ'ল, এইকেইটা খুবেই প্ৰয়োজনীয়। এইকেইটা ভালদৰে চাই যাবা। এতিয়া পাকস্থলীৰ পৰা অৰ্ধপাচিত যিখিনি খাদ্য, সেইখিনি কি হ'ব? স্ফেনক্টাৰ নামৰ এবিধ পেশী আছে, সেই পেশীবিধৰ দ্বাৰা ক্ষুদ্ৰান্তলৈ ঠেলি দিয়া হয়। এই পেশীবিধৰ নামটো মনত ৰাখিবা, স্ফেনক্টাৰ পেশী। এইটো প্ৰশ্নত পৰীক্ষাত সুধিব পাৰে। এতিয়া যিখিনি খাদ্য আছিলে সেইখিনি ক'লৈ গ'ল? ক্ষুদ্ৰান্তলৈ গ'ল। এতিয়া ক্ষুদ্ৰান্তত কি হ'ব চোৱা, ক্ষুদ্ৰান্তত আমি প্ৰথম পাম পিত্তৰস। এতিয়া পিত্তৰস কোনে নিঃসৰণ কৰে? যকৃতে নিঃসৰণ কৰে। পিত্তৰসে পাকস্থলীৰ পৰা অহা খাদ্যৰ আম্লিক মাধ্যমক ক্ষাৰকীয় মাধ্যমলৈ ৰূপান্তৰিত কৰে। আমাৰ পাকস্থলীতটো হাইড্ৰক্লৰিক এচিডৰ লগত খাদ্য মিক্স হৈছিলে, সেইকাৰণে কি হৈছিলে? আম্লিক প্ৰকৃতিৰ হৈ গৈছিলে। এতিয়া আম্লিক প্ৰকৃতিৰ খাদ্যখিনি যেতিয়া ক্ষুদ্ৰান্তলৈ আহিছে, সেইখিনিক আকৌ কি কৰিবলগীয়া হৈছে? ক্ষাৰকীয় প্ৰকৃতিৰ কৰিবলগীয়া হৈছে। এতিয়া ক্ষাৰকীয় প্ৰকৃতিৰ কৰিবলৈ হ'লে তাত কি মিক্স কৰিব লাগিব? ক্ষাৰ মিক্স কৰিব লাগিব। তেনেহ'লে আমি কি গম পালোঁ? যে পিত্তৰসখিনিৰ যিখিনি গুণ হৈছে সেইখিনি ক্ষাৰকীয় প্ৰকৃতিৰ। মানে পিত্তৰস সদায় ক্ষাৰকীয় প্ৰকৃতিৰ থাকে। এতিয়া সেই পিত্তৰসে খাদ্যৰ লগত মিক্স হৈ পেলাই কি কৰিব? আমাৰ যিখিনি আম্লিক মাধ্যমৰ খাদ্য আছিলে সেইখিনি ক্ষাৰকীয় মাধ্যমলৈ ৰূপান্তৰিত কৰিব। কিহৰ কাৰণে কৰিব? এইটো কাৰণে কৰিব যাতে অগ্নাশয় উৎসেচকে সঠিকভাৱে ক্ৰিয়া সম্পন্ন কৰিব পাৰে। এবাৰ আমি এটা নতুন নাম পালোঁ, অগ্নাশয় উৎসেচক। এতিয়া চোৱা, অগ্নাশয় উৎসেচকে আকৌ আম্লিক খাদ্যৰ ওপৰত কাম কৰিব নোৱাৰে। ই কিহৰ ওপৰত কৰিব পাৰে? ক্ষাৰকীয় খাদ্যৰ ওপৰত। সেইকাৰণেতো পিত্তৰস মিহলাই লৈ পেলাই ক্ষাৰকীয় কৰিবলগীয়া হ'ল। বুজি পাইছা নিশ্চয়? এতিয়া আৰু এটা বস্তু আমাৰ তাত থাকে, কি থাকে? পিত্ত লৱণ। এই পিত্ত লৱণে কি কাম কৰে? পিত্ত লৱণে বৃহৎ খণ্ডযুক্ত চৰ্বিৰ অণুক ভাঙি সৰু সৰু অণুলৈ পৰিৱৰ্তন কৰে। ইয়াৰ পৰা প্ৰশ্ন কি বুলি সুধিব পাৰে? যে বৃহৎ খণ্ডযুক্ত চৰ্বিৰ অণুক কোনে ভাঙে? তেতিয়া তাৰ উত্তৰ হৈ যাব পিত্ত লৱণে ভাঙে। ঠিক আছে। এতিয়া অগ্নাশয় নামৰ যিবিধ গ্ৰন্থি থাকে, সেই অগ্নাশয় গ্ৰন্থিয়ে অগ্নাশয় নামৰ এবিধ অগ্নাশয় উৎসেচক নামৰ এবিধ উৎসেচক নিঃসৰণ কৰে। তাতনো কি কি থাকে? তাত থাকে ট্ৰিপচিন। এতিয়া ট্ৰিপচিনে কি কাম কৰে? প্ৰটিনবোৰৰ পাচনত সহায় কৰে। আমি ইয়াৰ আগতেও ইয়াৰ ওপৰত এটা প্ৰশ্ন পাইছিলোঁ। আৰু এটা পাইছিলোঁ আমি লাইপেজ। এতিয়া লাইপেজে কি কাম কৰে? অদ্ৰৱীয় চৰ্বিসমূহক পৰিৱৰ্তন কৰে মানে ভাঙে, সৰু সৰু আকাৰলৈ ৰূপান্তৰিত কৰে।
নিশ্চয় তোমালোকে পাচন তন্ত্ৰৰ বিষয়ে বুজিব পাৰিছা ইয়াৰ পৰৱৰ্তী খণ্ডসমূহত আমি ৰেচন তন্ত্ৰৰ বিষয়ে পঢ়িম আমাৰ তেজ পৰিবহন তন্ত্ৰৰ বিষয়ে পঢ়িম এনেকুৱাবিলাক তোমালোকৰ সৈতে আলোচনা কৰিম আশা কৰোঁ তোমালোকে এই ভিডিঅ'টো ভাল পাইছা লগৰ সকলো বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা লাইক কৰিবা কমেন্ট কৰিবা এতিয়া তোমালোকলৈ এটা মই প্ৰশ্ন ৰাখি থৈছো এটো হোমৱৰ্ক হিচাপে যে খোৱা নিমখৰ ৰাসায়নিক নাম কি তোমালোকে মোক কমেন্টৰ জৰিয়তে ইয়াৰ শুদ্ধ উত্তৰটো জনাবলৈ চেষ্টা কৰিবা এই চেনেলটো সাবস্ক্ৰাইব কৰিবা বুলি মই আশা কৰিলো পৰৱৰ্তী সময়ত তোমালোকলৈ মই নতুন ভিডিঅ' লৈ আহিম ধন্যবাদ